স্বাগতম জনাইছো ভয়েস অফ ডেমক্ৰেসি লৈ মাহফুন আহমেদে লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ দাম দীপাৱলীৰ সময়ত কেন্দ্ৰীয় চৰকাৰে হ্ৰাস কৰিছিল পেট্ৰল ডিজেলৰ মূল্য পেট্ৰলত 12 টকাকৈ হ্ৰাস পাইছিল আৰু ডিজেলত 17 টকাকৈ হ্ৰাস পাইছিল মূল্য কিন্তু দুদিনৰ ভিতৰতে মূল্য পুনৰবাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হয় পেট্ৰলত বৃদ্ধি পাইছে 12 পইচা আৰু ডিজেলত বৃদ্ধি পোৱা দেখা গৈছে 9 পইচাকৈ বৰ্ধিত পেট্ৰল আৰু ডিজেলৰ মূল্যই সাধাৰণ জনসাধাৰণক বাৰুকৈ জুৰুলা কৰি পেলাইছিল যাৰ বাবে জনসাধাৰণে সমালোচনা কৰিছিল চৰকাৰখনক কিন্তু জনসাধাৰণৰ হিতাৰ্থে চিন্তি দীপাৱলীৰ সময়ত কেন্দ্ৰীয় চৰকাৰে পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰিছিল কিন্তু এতিয়া আকৌ আজিৰ দিনটোত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱা দেখা পোৱা যায় পিছৰ সময়ছোৱাত মূল্যই কি ৰূপ ধাৰণ কৰে সেয়া সময়হে ক'ব গতিকে অধিক জানিবলৈ চাই থাকক ভয়েস অফ ডেমক্ৰেসি কাৰণ আপোনালোকৰ সহযোগে আমাৰ কাম্য ধন্যবাদ